নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এখন সুন্দৰ দেশ ভূটানৰ বিষয়ে। ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, যদি বেয়া পায় তেন্তে ডিসলাইক কৰিব। যদি মোৰ ভিডিঅ'টো বনাওঁতে কিবা ভুল হয় তেন্তে কমেণ্ট কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভূটান এখন দুখীয়া দেশ হোৱা স্বত্ত্বেও এছিয়াৰ ভিতৰত এখন ধুনীয়া দেশ। 1974 চনৰ আগলৈকে ভূটান আন্তঃৰাষ্ট্ৰীয় স্তৰত এখন দেশ নাছিল। 1974 চনতহে ভূটানে দেশ হিচাপে স্বীকৃতি পাইছিল। এই দেশখনৰ 60% অঞ্চল গছ-গছনিৰে ভৰা। সেইবাবে ভূটান দেশখন অতি মনোমোহা। 2015 চনত ভূটানে এঘণ্টাৰ ভিতৰতেই 50,000 জোপা গছ পুলি ৰুই গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল। ভূটানৰ প্ৰায়বোৰ মানুহেই তেওঁলোকৰ ঘৰৰ বেৰত এজন দেৱতা লিংগ ফটো অংকিত কৰি থয়। তেওঁলোকৰ মতে দেৱতা লিংগ ফটো অংকিত কৰিলে ঘৰত বেয়া প্ৰভাৱ নপৰে আৰু ঘৰখনৰ মংগল হয়। ভূটানৰ মূল ধৰ্ম হ'ল বৌদ্ধ ধৰ্ম। সেইবাবে ভূটানৰ প্ৰায়বোৰ ঠাইতে বৌদ্ধ মন্দিৰ দেখিবলৈ পোৱা যায়। 1990 দশকলৈকে ইয়াত কোনো টিভি আৰু ইণ্টাৰনেটৰ ব্যৱস্থা নাছিল। ভূটানৰ ৰাষ্ট্ৰীয় খেল হ'ল ধেনুকাৰ চলোৱা। ভূটানৰ মুখ্য উপাৰ্জন হৈছে বিজুলী। ভূটানৰ প্ৰায় 30% লোকে এই উদ্যোগ বিভাগৰ লগত জড়িত। ভূটান দেশখনৰ বিষয়ে আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই।